বাৰু এনে ফাৰ্ষ্ট মাননীটো কিমান আছিলে আপোনাৰ 50 টকা 50 টকা দুলীয়াজনত আপুনি নামৰূপৰ পৰা ডাইৰেক্ট মানে খোজটো যেতিয়া দিছিলে বাহিৰলৈ সংগীতৰ কাৰণে দিছিলে নে বেলেগ কিবা ৰিজনত দিছিলে নাই পঢ়াৰ কাৰণে ইয়াতে কটনত আহি এডমিশ্যন লৈছিলোঁ অ'কে কটনত আহি এডমিশ্যন লোৱাৰ লগে লগে গুৱাহাটীত মানে কম্পিটিশ্যনবিলাক জইন কৰিছিলোঁ প্ৰথম কম্পিটিশ্যন জইন কৰিছিলোঁ কলেজৰ এনুৱেল কম্পিটিশ্যন জইন কৰিছিলোঁ তাতে জইন কৰোঁতে যেতিয়া ইটোৰ পিছত সিটোৰ পিছত সিটো প্ৰাইজ যেতিয়া পাইছিলোঁ তেতিয়া জাজ কৰিবলৈ কোনবিলাক মানুহ আহে আমাৰ শ্ৰদ্ধা ৰমেন বৰুৱা বৰ্তা কুল বৰুৱা জে পি দাস সোমনাথ বৰা ওজা তেওঁলোকবিলাক আহিছিলে জাজ কৰিবৰ কাৰণে তো তেওঁলোকৰ ফ্ৰণ্টত গান গোৱা মানে আৰু ইউ আৰ অলৰেডি তুমি মানে চকুত পৰিছাই আৰু তাৰপিছত তাৰ পৰা আকৌ যেতিয়া ইউনিভাৰ্চিটিত আকৌ কলেজৰ পিনৰ পৰা ইউনিভাৰ্চিটিত জইন কৰিবলৈ যোৱা তেতিয়া আৰু তুমি এখন ৱাইড হেৰি এখন পাইছা মঞ্চ এখন পাইছা তাতে আৰু দিগ্গজবিলাক ইউনিভাৰ্চিটিৰখিনিতো মৃণাল দাহঁত তেতিয়া কাজল দাহঁত তেওঁলোকে একদম জাজৰ পিছপিলে তেওঁলোক থাকে একদম পূৰা এই টাইপ দি থাকে একদম বহি শুনি থাকে তো সেই তেওঁলোকৰ হেৰিত মানে পাৰ হৈ আহিব পৰাটো এটা ডাঙৰ হেৰি আপোনাক তেওঁলোকে মাতিছিলে নি ফাৰ্ষ্ট কামৰ কাৰণে ৰমেন বৰুৱা বৰ্তা মোক মাতিছিলে এতিয়া তাৰমানে তোমাক মই ভাবিব নোৱাৰোঁ আজি এপিছডটো কৰোঁতে মানে এতিয়া মোক এই কথাটো কওঁতে মানে কেনেকুৱা বেয়া লাগিছে মানুহজন কেনেকুৱা ধৰণৰ এটা মানে দেৱতা তুল্য মানুহ নহয় মই তোমাক বুজাব নোৱাৰোঁ ইমান কম কথা কোৱা আমাৰ মৃদুভাষী বুলি যাক কয় ৰমেন বৰুৱা বৰ্তা অফক'ৰ্ছ মই এটা কম্পিটিশ্যন ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পাতিছিলে সেই কম্পিটিশ্যন অল আছাম ভিত্তিত পাতিছিলে দুদিনীয়া কম্পিটিশ্যন হ'ব প্ৰথম দিনাখন তেওঁলোকে 30 ভাল গোৱাত 30জন ছিলেক্ট কৰিব তাৰ ভিতৰত মানে 15জন মেল 15জন ফিমেল তাৰ ভিতৰত ছেকেণ্ড ডে তাৰ ভিতৰৰ পৰা বাছি উলিয়াব বেষ্ট ছিংগাৰ আৰু বেষ্ট ছিংগাৰ মেল বেষ্ট ছিংগাৰ ফিমেল সেই কম্পিটিশ্যনখন জইন কৰিবৰ কাৰণে মই গৈছিলোঁ আৰু সেইখন কম্পিটিশ্যন মই কলেজৰ পৰা আহি পেলাই জইন কৰিছোঁ কলেজৰ পৰা আহি মই গম পাইছোঁ তেতিয়া আকৌ PCOত খবৰ দি থয় তাৰমানে তো মোৰ দাদা ঈশান তেওঁ থাকে ছয়গাঁও তেওঁ মিউজিক ডিৰেক্টৰ এতিয়া তেওঁ খুব ভাল গীটাৰো বজায় তাৰপিছত তেওঁ PCOত ফোন কৰি পেলাই কৈ থৈ দিছে যে বৰ্ণালীক এইটো মেছেজটো দিব যে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এটা কম্পিটিশ্যন হৈছে ছয়গাঁৱৰ পৰা তেওঁ মেছেজ পঠাইছে যে এইটো কম্পিটিশ্যনটো হ'ব যে আৰু তাই কম্পিটিশ্যনটো জইন কৰিবই লাগে আৰু তাই চইচ গান যাতে লৰিয়লি সৰু চৰাইটো গায় তাৰপিছত দাদা মানে কথাখিনি লিখি থৈছিলে PCOত তাৰপাছত PCOৰ পৰা মই কলেজৰ পৰা অহাৰ পিছত কাগজখন মই পালোঁ তাৰপিছত মই একদম লগে লগে গৈছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত জইন কৰিবৰ কাৰণে সেই হওঁ আৰু লাষ্ট মমেণ্টত মই জইন কৰিছোঁ অফক'ৰ্ছ মোৰ এতিয়া হোষ্টেলৰ লগৰ ছোৱালী মানে পইচা কম হ'লে এক্সট্ৰা পইচাটো সেইটো ফি মানে জইনিং ফিজটো তো সেইটো দি পেলাই আৰু জইন কৰিছোঁ একদম লাষ্ট কেণ্ডিডেট মই লৰিয়লি সৰু চৰাই গাইছোঁ ছিলেক্ট হৈছোঁ তাৰপিছত ছিলেক্ট হোৱাৰ পাছত পিছদিনাখন যেতিয়া কম্পিটিশ্যনটো আকৌ হৈছে তেতিয়া ধুনীয়াকৈ গাইছোঁ লৰিয়লি সৰু চৰাই গাইছোঁ ঐ আকাশ শুব গাইছোঁ হিন্দী গান গাইছোঁ তেনেকৈ প্ৰনাউন্সিয়েশ্যনৰ পৰা আদি কৰি চব চাইছে তাতে মই বেষ্ট ছিংগাৰ হৈছোঁ আৰু সেইখন কম্পিটিশ্যনৰ প্ৰথম টিকলু মিকলু জুবলিজনীকো লগ পাইছোঁ জুবলি এংকাৰ আছিলে তাইক লগ পাইছোঁ তো সেই প্ৰথম চিনাকি তাইৰ লগতো তাৰ পাছত প্ৰাইজ চাইজ পালোঁ হৈ গ'ল তাতে প্ৰাইজ হিচাপে মানে যিখিনি আছিলে সেইখিনিতো দিছেই প্ৰাইজ মানিও আছিলে লগত এটা হেৰি আছিলে যে কেছেটত এটা গান গাব পাৰিব প্ৰথম 10টাই মানে গাব পাৰিব তাৰপিছত তেনেকুৱা আছিলে সেই কেছেটখন হওঁতে বহুত দেৰি হ'ল কিন্তু তাৰ কেইদিনমানৰ পাছতেই ৰমেন বৰুৱা বৰ্তা মানে হোষ্টেল আহিছিলে মই তেতিয়া নলিনী বালা দেৱীত থাকোঁ মই সেইখিনি কথা লিখিছোঁ ফেচবুকত দেই তাতে তেওঁ আহিছে বহুত সময় বহিছে মই কলেজৰ পৰা অহালৈকে তেওঁ বাট চাইছে তাৰপাছত তেওঁ মোক আহি লগ ধৰিছে লগ কৰি পেলাই তেতিয়া কৈছে মোৰ এনেকৈ এলবাম এখন আছে তুমি গাবা নেকি দীপেন বৰুৱাৰ তৃতীয় সংকলন দীপেন বৰুৱাৰ গানবিলাক যে হৈ আছিলে তাইৰ তৃতীয় সংকলন কি ৰং দিলা সেইখনত গাবা নেকি 4টা গান গাব লাগিব পূৰা এসপ্তাহ ৰিহাৰ্চেল কৰাইছে এই আৰ্টিষ্ট গিল্ডৰ তাতে তাৰপাছত তাতে নহয় চানমাৰীটোত নহয় আমাৰ জোৰ পুখুৰী পাৰত যিটো আছে তাতে য'ত এতিয়াও যে তেওঁক যে ছোৱালীয়ে বিচাৰি গৈছিলে যে তাত আছে নেকি কেনেবাকৈ তাতে ৰিহাৰ্চেল কৰিছোঁ
কলেজৰ পৰা আহি পেলাই এভৰি ডে তেওঁ ৰিহাৰ্চেল কেনেকৈ ব্ৰেথিং কৰিম, কেনেকৈ ক'ত উশাহ এৰিম, প্ৰনাউন্সিয়েশ্যন কেনেকৈ কৰিম, সেইবিলাক চব শিকাৰ পাছত ফাইনেলি ফ্ৰেণ্ড ষ্টুডিঅ'ত গৈ ডাবিং কৰিছোঁ। আৰু বিলিভ কৰিব নোৱাৰা প্ৰথম কেছেট সেইখনেই মোৰ ওলালে, কি ৰং দিলা, ছুপাৰ হিট। সেয়াই আৰু ফাৰ্ষ্ট এলবামখনে ছুপাৰ হিট। আগতে কিন্তু ৰাস্তাটো অকণমান টান আছিলে ন ষ্টুডিঅ' পোৱালৈকে, মানে ৰাস্তা টান আছিলে। সেইদিনাখন ষ্টুডিঅ'ত গান গাবলৈ যাওঁতে প্ৰথম মই দেখা পাইছোঁ দীপেন বৰুৱা দাকো একদম আমনে চামনে, কাৰণ তেওঁৰ লগতে গান গাবলৈ গৈছোঁ। আৰু খগেন মহন্ত দেৱক মই দেখা পাইছোঁ। কেনেকুৱা আছিলে এই মুহূৰ্তবোৰ? বাপৰে, মানে তোমাৰ হেৰি লাগে যে, মানে স্পেচত থকা নিচিনা লাগে যে তলত যেন একো নাই, বেলেগ ধৰণৰ এটা হেৰি, তাৰমানে পাৰিম নে গান গাব, মানে কি হ'ব, কেনেকুৱা কি। পাৰ্থপ্ৰতিম চৌধুৰী, পাৰ্থদা মিউজিক ডিৰেক্টৰ, পাৰ্থদাই সেইখন এলবাম মোৰ মিউজিক কৰিছিলে। তো গোটেই দিগ্গজখিনিক লগ পাইছোঁ, অসমীয়া ইণ্ডাষ্ট্ৰীৰ গোটেইখিনি মানে একদম নক্ষত্ৰ, আৰু তেওঁলোকক মই লগ পাইছোঁ, গান গাইছোঁ, গান ডেলিভাৰ কৰিছোঁ, তেওঁলোকে বিৰাট ভাল পাইছে। তাৰপিছত সেয়াই আৰু তাৰপাছত লুক বেক, মানে এতিয়ালৈকে স্তব্ধ হোৱা নাই আৰু মোৰ জাৰ্ণিটো। ভাবোঁ আশীৰ্বাদ আৰু এইবিলাক। ছাৰ বহুত মৰমিয়াল আছিলে নে তেখেত? ৰমেন বৰুৱা অত্যন্ত বহুত বেছি মোৰ নালাগে আকৌ। নহয়, একদম নহয়। মানে তুমি দীপেন ছাৰ যেতিয়া আমাৰ ষ্টুডিঅ'ত আহিছিলে, তেওঁকো আমি দেখোঁ, আগতে ভাবোঁ ন বহুত ষ্ট্ৰিক্ট হ'ব পাৰে, কিন্তু তেওঁ নহয়তো। চ' একেই ঘৰৰ মানুহ যেতিয়া কেনেকেনো বেলেগ হ'ব, আপব্ৰিঙিং কি বেয়া লাগিছে, কিন্তু ডেষ্টিনি আৰু এগেইন ডেষ্টিনি। আই ডোণ্ট ন' ক'ত আছে, কেনেকুৱা অৱস্থাত আছে, ঠিকে আছে নে নাই সেইটোও নাজানো, একো নাজানো। অফক'ৰ্ছ ঠিকে থাকিব বুলি ভাবিছোঁ, কাৰণ তেওঁ ভালকৈ থকা মানুহ, ক্ৰিয়েটিভ মানুহ হয়। য'তেই থাকিব তেওঁ হয়তো কিবা এটা বিচাৰি পোৱা নাই, কিবা এটা বিচাৰি গৈছে, হোপফুলি সেইটোৱে হওক। ভাৰতততো বহুত মানুহ তেনেকৈ ধৰি লোৱা গৈছে নমেডিক লাইফ এটা বিচাৰি, মোক আৰু নালাগে তেনেকুৱা ধৰণৰ। ধৰা মোক মানে কি মায়া মোহ ত্যাগ কৰি পেলাই যে আহিছে, তো তেনেকুৱা ধৰণৰ হয়তো এটা জ'নলৈ হয়তো তেওঁ আহি গৈছিলে। তো কিন্তু হেৰি হওক, আৰু মানে মই অজান্ত্ৰিকৰ থ্ৰুৱেদি এইটো ক'ব বিচাৰোঁ দেই, মানে সেই ঘৰটো আৰু সেই জেগাটো, মানে দেয়াৰ শ্বুডণ্ট বি এপাৰ্টমেণ্ট, কেতিয়াও হ'ব নালাগে, নট এট অল। এইটো মানে আৰ্জ কৰিছোঁ, অনুৰোধ কৰিছোঁ আৰু দেই চৰকাৰক, সেইটো সংৰক্ষণ হ'ব লাগে। সেইটো ঘৰ আমাক লাগে, সেইটো ঘৰ আমাক লাগে। মানে সেইখন ঘৰত কি হোৱা নাই, মানে সেইখন ঘৰৰ পৰা কি ওলোৱা নাই, সঁচাকৈ। ৱাও, মানে যদি ভগৱানে নকৰক এটা সময়ত সকলোখিনি নাইকিয়া হৈ যাব, ঘৰটো থাকি যাব ন। চ' সেইটোকে যদি মিউজিয়ামো বনাই বা মিউজিয়ামেই হ'ব লাগে, সেইটো চাব দিয়ক পাৰা, মানে মিউজিয়াম তাতে গৈ পেলাই মানুহে সেইটো মিউজিয়ামটো চোৱাৰ লগতে গান চান শুনা বা আড্ডা মাৰা এটা ধুনীয়া পৰিৱেশ, মিউজিকেল আড্ডাৰ এটা পৰিৱেশ বা মিউজিকেল গানৰ চৰ্চাৰ এটা পৰিৱেশ, মানে আই থিংক গভৰ্ণমেণ্ট শুড ডু ডেট। মানে আমাকো সোধক আমি কি বিচাৰোঁ, মইতো সেইটো ভাবোঁ দেই, গোটেই আৰ্টিষ্টখিনিক সোধক যে সেই ঘৰটো আমি কি হোৱাটো বিচাৰোঁ। যদিও তেওঁলোকৰ পেটাৰ্নেল প্ৰপাৰ্টি, ষ্টিল আমাৰো অধিকাৰ আছে বুলি ভাবিছোঁ এজ এন আৰ্টিষ্ট।